আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁৰ ফেচবুক পেজৰ যোগেদি। চাওঁ আহক কি মন্তব্য প্ৰদান কৰিছে তেখেতে। ইয়াত তেওঁ লিখিছে, আজি জনতা ভৱনত অসম চৰকাৰৰ মাননীয় জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ খালী পদসমূহ পূৰণৰ বাবে কালিলৈৰ পৰা 29 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া কম্পিউটাৰ দক্ষতা পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত এক বৈঠকত মিলিত হওঁ। পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছ পৰিচালনাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰোঁ। মই এই সুযোগতে কম্পিউটাৰ দক্ষতা পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'বলগীয়া সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বৈঠকত অসম চৰকাৰৰ মাননীয় মুখ্য সচিব শ্ৰী পৱন বৰঠাকুৰ, ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মাননীয় অতিৰিক্ত মুখ্য সচিব আৰু তৃতীয় বৰ্গৰ নিযুক্তি আয়োগৰ মাননীয় অধ্যক্ষ শ্ৰী আশিস কুমাৰ ভূটানী, মুখ্যমন্ত্ৰীৰ মাননীয় প্ৰধান সচিব শ্ৰী সমীৰ কুমাৰ সিনহা আৰু ৰাজ্যিক গৃহ বিভাগৰ প্ৰধান সচিব শ্ৰী নীৰজ বৰ্মাই অংশগ্ৰহণ কৰে। ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে যিখিনি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট থাৰ্ড গ্ৰেডৰ যি হ'বলগীয়া গৈ আছে, যিটো আমাৰ দক্ষতা বিকাশৰ অৰ্থাৎ স্কিল টেষ্ট হ'বলৈ গৈ আছে, তেখেতলোকক ইয়াৰ যোগেদি ফেচবুক পেজৰ যোগেদি যথেষ্ট শুভেচ্ছা জ্ঞাপন কৰিছে। এইটো আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো যদি অকণমান হ'লেও উপকৃত হৈছে এই ইনফৰমেশ্যনে বন্ধুসকললৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। ধন্যবাদ।